জুনৰ প্ৰথম সপ্তাহত মেট্ৰিকৰ ৰিজাল্ট ওলাব। এইটো মুখ্য ন্যায়াধীশ, এইটোত আমি কমেণ্ট দিব নাপায় বুলিতো এতিয়া খালি শ্বপিং মলে আছে আৰুতো বাকী একো লকডাউন নাই। গতিকে মই ভাবোঁ যে 1 তাৰিখে ভাৰত চৰকাৰৰ পৰা যি নিৰ্দেশ আহে আমি তাকেই পালন কৰিম। যি ভাৰত চৰকাৰৰ নিৰ্দেশ আহে, চেলুনতো ঘৰে ঘৰে গৈ কাটিব পৰা অৱস্থাত আছেই, খালি চেলুনখন খোলা নাই। মই ভাবোঁ যে লাহে লাহে আমি এইবোৰ খুলি দিব পাৰোঁ, বিশেষ অসুবিধা নহয়।